Hey guys, Tisnakhi vlogger অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমি কালি জোৰহাটৰ ঘৰৰ পৰা ডিব্ৰুগড়লৈ আহিলো আৰু ইয়াত ঘৰটো ইমান লেতেৰা হৈ আছে নহয় ভালেমান কিদিন নাই যে ঘৰত সেইকাৰণে গুটে ঘুনগুৰি পৰি আছে আৰু আজি সফা কৰতে পাই গৈছেকে এতিয়া সফা কৰি হৈছে হে গাপা ধুই আজৰি হৈছো হে আৰু এবিলাক পুৰণা কোৱাটাৰ যে সেইকাৰণে বহুত লেতেৰা হৈ থাকে কিমান দিনৰ কোৱাটাৰ একো ঠিক নাই সেইকাৰণে কাঠৰ ঘুনগুৰিবিলাক গুটে পৰি আছে পকাত আৰু সেইবিলাক হাৰুতে মস্তুতে বহুত দেৰি হৈ গ'ল আজি আৰু এতিয়া হাজবেণ্ডে ভাত বনাই আছে কি বনাইছে আজি চাওগৈচোন বলক গুটে পাগো অৱস্থা নাই এইফালে বন্ধাকবি আলু গুটি কাটি থৈছে আৰু মটৰ বিলাহী এটো কি ফ্ৰেঞ্চ বিন কেপচিকাম গাজৰ এইকিটা ভাত কালি থাকিলে মানে গুটে অৱস্থা নাইকিয়া হৈ আছে ঘৰ এইফালে বনাই আছে আজি মই ঘৰ কাম কৰতে কৰতে বহুত দেৰি হৈ গ'ল আৰু সেইকাৰণে এইফালে আজি ভাত বনাইছে আজি ডিউটি নাই সেইকাৰণে ভাত বনাবলৈ দিলোঁ মই ঘৰ সফা কৰতে বহুত দেৰি হ'ল আৰু ভাগৰ লাগিলে মোৰ সেইকাৰণে দেৰি হ'ব বুলি ছোৱালীজনী ভোক লাগিবৰ কাৰণে দেউতাকে ভাত বনাই দিলে এইফালে পুৰা বনাইছে মুখখন এইফালে নুঘূৰা হ'ল এইফালে চাই দিয়া আকৌ নেচাই লাজ কৰিছে ৰান্ধনি হৈ থকাৰ কাৰণে চাই থাকক তেতিয়াহ'লে আপোনালোকক আগলৈ দিনটোৰ ভিডিঅ'বিলাক দেখাই থাকিম আজি হাজবেণ্ডৰ মানে ডিউটি নাই আৰু মই কাম কৰি থকাৰ কাৰণে তেওঁৱে ভাতকেইটা বনাই দিলে আৰু মই যে থৈ গৈছিলোঁ পিটুনিয়া কেইজোপা মৰি থাকিলে এজোপাই বাচি আছে আপোনালোকক দেখাই দিওঁ ফুলখিনি চেহেৰাটো বেয়া হৈ গ'ল কালি ৰাতি আহি টাবখিনি উলিয়াই থ'লোঁ বাহিৰত আৰু ফুলখিনি আপোনালোকক দেখাই দিওঁ এইজোপা পিটুনিয়াজোপা এজোপা বাচি আছে এইটো এটা ফুলৰ ডালেই হয় ঘৰৰ পৰা লৈ আহিছিলোঁ মৰি গ'ল মই বেক কেমেৰা কৰি দেখাই দিছোঁ এইজোপা মৰি থাকিলে পিটুনিয়া এইটোতো পিটুনিয়া আছিলে বেলেগ ফুল দি দিলোঁ এইটো কি ইন্দ্ৰমালতী লগাই দিলোঁ মৰি থাকিলে ফুলবিলাক ৰ'বা কি হ'ল নকৰিবা হে এইফালে আহা আকৌ ফুলখিনি দেখাই দিওঁ তোমাক এইখিনি বাচি আছে বাৰু হ'লেও চেহেৰাটো বেয়া হৈ গ'ল এইজোপা এইখিনি চাওক এইখিনি পাতা বাহাৰখিনি ভালেই হৈ আছে বাৰু এইটো পাতটো কিহবাই খাই দিলে ভিতৰতে বিচাই খালে নেকি ঘৰটোত বহুত বিচাও সোমালে ভিতৰত কাষতে আম গছ এজোপা আছে আৰু বহুত এইবিলাক পুৰণা ঘৰ আগতে লগাই থোৱা আছিলে একদম খিৰিকীত লাগি থাকে আমজোপা এইবিলাক চাওক এইজোপাও অলপ বেয়া হৈ গ'ল এইটো পাতটো লেৰেলি গ'ল বহুত কেইটা পাত এনেকৈ বেয়া হৈ গ'ল এইজোপা পিটুনিয়া মৰি থাকিলে এইটো এইবিলাক টেমাত লগা আছিলে এইজোপাও মৰি গ'ল কালাৰ কৰি টেমাত দি থৈছিলোঁ এইজোপা বাৰু বাচি আছে এইজোপা লগাইছিলোঁহে নতুনকৈ যি আছে কি হয় নাজানো এইবিলাক চাওঁ আঁতৰি দিয়া কি হ'ল কি কৰিছা এইজোপা এইজোপা ধুনীয়া হ'ল এইজোপা পোখালেও ডাঙৰ হৈ গ'ল গছজোপা লগাই থৈ গৈছিলোঁ পুলি এটি এইবিলাক পোখালে এইটো যি আছে এইটো ফুলিলে এইটো ফুলা নাছিলে ঘৰলৈ যাওঁতে কিন্তু এতিয়া ফুলি আছে এইবিলাক এইজোপাও মৰি গ'ল এইজোপা বাচিবও পাৰে শুকাই আছে পানী দি আছোঁ কি হয় নাজানো এইজোপা বৃন্দাবন এইজোপাও মৰা নিচিনাই হৈছে প্ৰায় এইটো নকৰিবা এইটো নাৰ্জী ফুলটো ইয়াত টাবতে ফুলিলে আগতে ফুলা নাছিলে কলিয়াই আছিলে কলি পেলাই এইটো ঘৰলৈ যাওঁতে এইটো ফুলি গ'ল ফুলটো এইকেইটা বাৰু বাচি আছে এইটো নতুনকৈ লগাইছিলোঁ টেমাত টাবত লগাব লাগিব এইজোপাও বাচি আছে এইখিনি ফুলখিনি আপোনালোকক দেখাই দিছোঁ ইমানেই আৰু ফুল নাই বিশেষ দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া আগফালে বাহিৰলৈ ওলাই আহিছোঁ আৰু হাজবেণ্ড এতিয়া ঘৰত নাই এফালে ওলাই যাব লগা হ'ল আৰু এইফালে আমাৰ অকণমানিজনী কি কৰি ফুৰিছে চাওক কি কৰিছা কি লাগিলে হাতত বোলে কি কৰিছা
হেৰি কৰা এই ফুল নিচিঙিবা তোমাৰ নামটো কৈ দিয়াচোন নামটো আজি ভালকৈ কৈ দিয়া নমস্কাৰ মোৰ নাম আলিছা ৰাণী ৰাজখোৱা অঁ কোন ক্লাছৰ কৈ দিয়া আকৌ কোন ক্লাছৰ কৈ দিয়া কোন ক্লাছৰ কিহৰ লাজ লাগিছে কৈ দিয়া আপাৰ নাৰ্চাৰী অঁ স্কুল খুলিছে নাই খুলিছে হয়নে আজি আৰু কাইলৈ বন্ধ ভালকৈ কেতিয়া খুলিব কৈ দিয়া মানডে অঁ মানডেৰ পৰা ভালকৈ খুলিব এই তাৰপিছত পাপা ক'ত গ'লনো ক'বলৈ গৈছে অঁ আৰু বাহিৰতে থাকোঁতে এতিয়া ভণ্টি এজনীয়ে দিলে এয়া মাছ পুঠি মাছ আৰু এইখিনি এতিয়া ভিতৰত উলিয়াই লওঁগৈ ভালদৰে ধুই পেলাই ফ্ৰিজত ভৰাই দিওঁ নহ'লে গেলি যাব মাছখিনি পুঠি মাছ পাছফালে এতিয়া বাহিৰলৈ এইখিনি মাছ উলিয়াই লৈছোঁ তুমি ভাল পোৱা সৰু সৰু মাছ দিছে অকণি মাছ ন তুমি খাই ভাল পোৱা হয়নে এতিয়া এয়া মাছখিনি ইয়াত ধুই হ'ল এয়া আৰু এইখিনি ফ্ৰিজত এতিয়া ভৰাই ল'ম ভৰাই থ'ম ফ্ৰিজটো খোলা হ'ল এই ইফালে এয়া আহিলেগৈ ইমানে কৰিলানে কেলে হ'ল ৱাহ এইফালে নাচায় একেবাৰে কেলে দেৰি হ'ল ইমান পাছফালে ৰ'বা মই খুলি দিছোঁ দৰ্জা এতিয়া হাজবেণ্ড আহিলে ঘৰলৈ আৰু তেওঁ বোলে ভিতৰৰ ফালে নোসোমাই বাহিৰ ফালে সোমাব বাহিৰ ফালে দৰ্জা এখন আছে পাছফালে আহিব পৰাকৈ এইখন এতিয়া খুলি দিওঁ মই এইখন আহি দিয়া তুমি এইফালে আহা আৰু এইফালে ছোৱালীজনী আগফালে ওলাই আছেহি আহা পাপা আহিলে ন আহা মই দৰ্জা মাৰি থৈ দিম কিন্তু থাকা তেতিয়াহ'লে দৰ্জাখন মাৰি থৈ আহা আকৌ তুমি হেই গাইজ এতিয়া গধূলি 7:30 বাজিলে আৰু মই অথনি দিনত ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ দিনত অকণমান শুলোঁ আৰু পাছবেলা সময়ত আলহীও আহিলে আমাৰ ঘৰলৈ কিন্তু একোৱে ভিডিঅ' নকৰিলোঁ কাৰণ ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকোঁ নতুন ইউটিউবাৰ যে সেইকাৰণে পাহৰি যোৱা হয় আৰু এতিয়া গধূলি ভাত বনাওঁতেই বোলো অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাওঁ মই ভাতৰ লগত কিনো বনাওঁ সেয়াকে দেখাওঁ বুলি ভাবিলোঁ আজি মই পালেং শাকৰ লগত মাছৰ জোল কৰিম গৰৈ মাছৰ হাজবেণ্ডে পাছফালে জুই ধৰিছে তেওঁ অথনি দিনত মাছখিনি দেখাইছিলোঁ যে সেয়া পাতত দি খাই বোলে পাতত দি খাব মন গৈছে সেইকাৰণে জুই ধৰিছে আৰু আমাৰ ইয়াত জানেই আমি কোৱাৰ্টাৰত থকা মানুহ জুই ধৰাৰ তেনেকৈ ব্যৱস্থা নাই সেয়েহে টিং এখন কাটি লৈ পকাতে অকণমান ধৰে জুই ঠাণ্ডাত কেতিয়াবা আমি জুই ফুৱাওঁ তেনেকৈ এতিয়া তেনেকৈ ধৰিছে পাছফালে বাপেকে জীয়েকে পাছফালে আছে সেয়াও আপোনালোকক অকণমান দেখুৱাই দিম খুব ধুৱাইছে আৰু এইফালে আমাৰ বাপেক জীয়েক দুইটা পাতত দিয়াত মাছ পাতত দিয়াত ব্যস্ত খুব ধুৱাইছে জুইকুৰা পাছফালৰ বাৰান্দাত আমাৰ ভিতৰত জুই ধৰাৰ সুবিধা নাই কোৱাৰ্টাৰত থকা মানুহ এয়া দুইটি বহিছে কি খাইছা তুমি চলি বন্ধাকবি খাই খুব ভাল পায় সেইকাৰণে সুদাকৈ বন্ধাকবি খাইছে তাই অথনি দিনৰ ভাজি অকণমান থাকি গৈছিলে সুদাকৈ খাই আছা হে সিজিছে নাই মাছ নাই সিজা ইমান ধুৱাইছে জুইকুৰা শুন এইফালে চোৱা আকৌ খুব খাইছা বন্ধাকবি ধুৱাইছে ধোঁৱা ভিতৰলৈহে গৈছেগৈ ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া 11টাই বাজিব হ'ল ৰাতি ভাগৰো লাগিছে বাচন চাচন ধুই হ'ল আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ আপোনালোকে যদি আজি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব